নমস্কাৰ বন্ধুবান্ধৱীসকল, কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো ভাল খবৰ লৈ আহিছোঁ, কেইটামান আঁচনিৰ জৰিয়তে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। প্ৰথম যিটো আঁচনি হৈছে আত্মনিৰ্ভৰশীল আঁচনি। CM ছাৰে কৈছিলে যে এইবাৰ যদি বিজেপি চৰকাৰ আহে তো প্ৰতি বছৰে 2 লাখ যুৱক যুৱতীক এই আত্মনিৰ্ভৰশীল আঁচনিৰ টকাটো দিয়া হ'ব। আত্মনিৰ্ভৰশীল আঁচনিৰ টকাৰ বাবে আপোনালোকে নিশ্চয় এই আঁচনিৰ বাবে ৱেইট কৰি আছে। যিসকলে এপ্লাই কৰা নাই বা যিসকলে পোৱা নাই, নেক্সটত সিহঁতেও এপ্লাই কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। সকলোখিনি ডিটেইলছ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। আত্মনিৰ্ভৰশীল আঁচনি 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা আপোনালোকক দিয়া হ'ব আৰু 1 লাখ টকা ছাবচিডি পাব। অৰ্থাৎ আপোনালোকে 2 লাখ টকা টোটাল পাব। 2 লাখৰ ভিতৰত 1 লাখ টকা আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা দিব নালাগে। তো এই 2 লাখ টকা দি আপোনালোকে নিজস্ব ব্যৱসায় আৰম্ভ কৰিব পাৰে, জীৱনটো যদি চলাই ল'ব পাৰে। সেইবাবে এই আঁচনিটো লৈ আহিছে। কাৰণ বৰ্তমান নিবনুৱাৰ সংখ্যা বাঢ়ি আছে, দিনে দিনে প্ৰতিদিনে বাঢ়ি গৈ আছে। সেইবাবে CM ছাৰে কৈছে যে যিসকলে চাকৰি তাকৰি পোৱা নাই সিহঁতৰ বাবে এই আঁচনিটো লৈ আহিছে, যাতে আপোনালোকে কিবা এটা কৰি চলিব পাৰে। তো ফ্ৰেণ্ডছ অল, এইটো এটা ভাল খবৰ। আমাৰ অসমৰ বহুতো যুৱক যুৱতী নিবনুৱা হৈ আছে, সিহঁতে কিবা এটা কৰিব বুলি ভাবিছে বা ঘৰৰ বা টকা পইচাৰ অভাৱত কৰিব পৰা নাই। সেইবাবে এই লোনটো গভৰ্ণমেণ্টে দি আছে। এই আঁচনিটো এতিয়া 3.0 আহি আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আজি হ'ল 12 তাৰিখ আৰু আজিৰ দিনৰ পৰা ষ্টাৰ্ট হ'ব। শপত গ্ৰহণ কৰিব CM ছাৰে, আপোনালোকে নিশ্চয় জানে। তো এতিয়া এই আত্মনিৰ্ভৰশীল আঁচনিৰ লগতে আৰু বহুকেইটা আঁচনি আছে, যিটো আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম। পিছত মহিলাসকলৰ বাবে যেনেকুৱা অৰুণোদয় আঁচনি, তাৰপিছত ষ্টুডেণ্টৰ বাবে যেনেকুৱা নিযুত মইনা আঁচনি, বাবু আঁচনি আৰু বহুত ধৰণৰ আঁচনি আহি আছে। আপোনালোকে এতিয়া চিন্তা নকৰিব। ছাৰে কৈছিলে যে যদি এইবাৰ বিজেপি চৰকাৰ জয়ী হয়, নিবনুৱাসকলৰ বাবে যিটো আত্মনিৰ্ভৰশীল আঁচনি 2 লাখ টকা আঁচনি, এইটো প্ৰতি বছৰে মানে 2 লাখ যুৱক যুৱতীক দিয়া হ'ব 2 লাখকৈ টকা। যুৱক যুৱতীয়ে এই আঁচনিটো লাভ কৰিব পাৰিব 2 লাখকৈ টকা। তো ফ্ৰেণ্ডছসকল, এইটো এটা ভাল খবৰ যে প্ৰতি বছৰে এবছৰত 2 লাখ যুৱক যুৱতীক চিলেকশ্যন কৰিব, 5 বছৰত 10 লাখ যুৱক যুৱতী এই আঁচনিটোৰ অন্তৰ্গত হ'ব। তো ফ্ৰেণ্ডছসকল, এইটো এটা ভাল আঁচনি। আপোনালোকে যদি এইবাৰ 2.0ত এপ্লাই কৰিছিল, বহুতে পোৱা নাই এই আঁচনিটো, বহুতে চিলেকশ্যন হোৱা নাই, 3.0ত এপ্লাই কৰিব পাৰিব। মই এটা ভিডিঅ' বনাই দিম, যেতিয়া এই আঁচনিটো এপ্লাই কৰিব, এডভাৰ্টাইজমেণ্ট আহিব, তেতিয়া মই এটা ভিডিঅ' বনাই দিম। আপোনালোকে এই ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰিব। আৰু যিসকলে নতুনকৈ এপ্লাই কৰিব বুলি ভাবিছে, যে এপ্লাই কৰা নাই, 2.0ত এপ্লাই কৰা নাই, 3.0 এপ্লাই কৰিব বুলি ভাবিছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, এতিয়া অকল এডভাৰ্টাইজমেণ্টৰ বাবে ৱেইট কৰক। ৱেবছাইটত এটা নটিফিকেশ্যন আহিছে, CMAAA 3.0 অনলাইন নটিফিকেশ্যন, এনেকুৱা টাইপৰ এটা আহিছে, আপোনালোকে চাব পাৰিছে ডিছপ্লেত। তো আৰু বেছি দিন নাই, এমাহ 2 মাহৰ ভিতৰত এই এডভাৰ্টাইজমেণ্টটো আপোনালোকে লাভ কৰিব পাৰিব। কাৰণ এতিয়া বিজেপি চৰকাৰ জয়ী হৈছে, আজিৰ পৰা শপত গ্ৰহণ ল'ব CM ছাৰে। তো এতিয়া কাম ষ্টাৰ্ট কৰি দিব, যে যিকেইটা আঁচনি আপোনালোকক কৈছিলে, নিযুত মইনা আঁচনি, মহিলাসকলৰ বাবে অৰুণোদয় আঁচনি, আত্মনিৰ্ভৰশীল আঁচনি, তাৰপিছত বাবু আঁচনি, তাৰপিছত আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো ঘৰৰ আঁচনি। তো ফ্ৰেণ্ডছসকল, আৰু এটা ভাল খবৰ যে এইবাৰ চাকৰি ওলাব, 2 লাখ চাকৰিমান ওলাব। তো ফ্ৰেণ্ডছসকল, এইটো খুবেই ভাল খবৰ। ইয়াৰ আগৰ 5 বছৰত 1.5 লাখ মান চাকৰি দিছে, এই 5 বছৰত 2 লাখ মান চাকৰি দিব। এইটো CM ছাৰে ইলেকশ্যনৰ আগতে কৈছিল। তো ফ্ৰেণ্ডছসকল, আপোনালোকে জানেই যে CM ছাৰ যিটো কয় এইটো কৰে। তো এইটো খুবেই ভাল খবৰ। আৰু আত্মনিৰ্ভৰশীল আঁচনি যিটো হয়, এইটো আমাৰ সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ আঁচনি হয়। এই আত্মনিৰ্ভৰশীল আঁচনি ময়ো চিলেকশ্যন হৈছিলোঁ। মই 1.0ৰ হওঁ, 1.0ত মই চিলেকশ্যন হৈছিলোঁ, 1 লাখ টকা পাইছিলোঁ। তাৰপিছত এইবাৰ ইলেকশ্যনৰ আগত যিটো দ্বিতীয় কিস্তি আছিলে, নেক্সট 1 লাখ টকা মোক দিছিলে। তাৰপিছত মই এই টকাটো দি ব্যৱসায় আৰম্ভ কৰিছিলোঁ। তো ফ্ৰেণ্ডছসকল, আপোনালোকে যদি এই আঁচনিটো এপ্লাই কৰিব বুলি ভাবিছে, তেন্তে এডভাৰ্টাইজমেণ্টৰ বাবে ৱেইট কৰক। এমাহ 2 মাহ ভিতৰতে চাগে এডভাৰ্টাইজমেণ্ট ওলাই যাব। তো ফ্ৰেণ্ডছসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।